কবিতাৰ শিৰোনাম প্ৰেমৰ এনাজৰী, কথা মৃদুপৱন শইকীয়া, আবৃত্তি বৰ্ণালী তালুকদাৰ। তোমাৰ ছত্ৰছায়াত মোৰ ভগ্ন হৃদয় পুনৰ সজীৱ হৈ উঠিছে। মুকুতা হ'ব খোজা সাগৰৰ পাৰৰ বালিচন্দাবোৰ দূৰ দিগন্তলৈ উৰিছে। এই ফাগুনৰ আবেলি কৃষ্ণচূড়াৰ তলত বহি তোমালৈ লিখিছোঁ এধানি প্ৰেমৰ কবিতা। উৰুৱাইছোঁ তোমালৈ বুলি মৰমৰ চিলা। সুধিবাচোন ফাগুনৰ পছুৱা জাকক মোৰ বতৰা, সেই পছুৱা জাকেই দিব মোৰ উশাহৰ সঠিক ঠিকনা, মোৰ হেঁপাহৰ ৰজনীগন্ধাৰ মিঠা সুবাস। মোৰ উশাহ নিশাহ সকলোতে তুমি আছা, তুমিয়েই মোৰ জীয়াই থকাৰ একমাত্ৰ প্ৰেৰণা।